হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত আমি টুইটাৰৰ বিষয়ে আলোচনা কৰিম। আপোনালোকৰ বহুতে হয়তো টুইটাৰৰ বিষয়ে জানে বা ইতিমধ্যে টুইটাৰ ইউজ কৰিও আছে। দেখা যায় যে আজিকালি প্ৰায়ভাগ চেলিব্ৰিটি, খেলুৱৈ, পলিটিচিয়ান বা যিকোনো ডাঙৰ ব্যক্তিয়েই অন্য নেটৱৰ্কিং বা ছ'চিয়েল ছাইটতকৈ টুইটাৰ বেছিকৈ ইউজ কৰে। টুইটাৰ কিয় ইমান চেলিব্ৰিটিসকলৰ মাজত জনপ্ৰিয় বা টুইটাৰনো ইমান কিয় প্ৰয়োজন, তাৰ বিষয়ে আমি এই ভিডিঅ'টোত ভালদৰে জানিম আহক। আৰু কেনেকৈ ইয়াক ইউজ কৰিব লাগে তাৰ বিষয়েও এই ভিডিঅ'টোত আমি ভালদৰে জানিম আহক। তেনেহ'লে আহক আৰম্ভ কৰোঁ। আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিবলৈ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰক। লগতে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ আপ টু ডেট পাই থাকিবলৈ এই বেল বটনটোত ক্লিক কৰক। টুইটাৰ হ'ল ফেচবুক, লিংকডইন, হোৱাটছএপ আদিৰ দৰেই ছ'চিয়েল নেটৱৰ্কিং ছাইট। ইয়াৰ দ্বাৰা মেছেজ আদান প্ৰদান কৰা, নিউজ বা বাতৰি আদি জনাব পাৰি। টুইটাৰত খবৰ আৰু বাতৰি জনোৱা পদ্ধতিটোক টুইট কৰা বুলি কয়। ইয়াৰ বিষয়ে আমি ভিডিঅ'টোৰ শেষলৈ ভালদৰে জানিম আহক। 2006 চনৰ মাৰ্চত জেক ডৰ্চি, নোহান গ্লাছ, বি ষ্টোন আৰু ইভেন উইলিয়ামছে টুইটাৰ ছফ্টৱেৰ ডেভেলপ কৰে আৰু সেই চনৰে জুলাই মাহৰ পৰা ইয়াৰ অনলাইন প্ৰয়োগ আৰম্ভ হয়। বৰ্তমান ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা 50 কোটিৰো অধিক। ইয়াৰ দ্বাৰাই অনুমান কৰিব পাৰি টুইটাৰ বৰ্তমান কিমান জনপ্ৰিয় আৰু কিমান বহলভাৱে প্ৰয়োগ হৈ আছে। টুইটাৰত বৰ্তমান এটা নিৰ্দিষ্ট টুইটত মাত্ৰ 280টা আখৰ বা সংখ্যাৰ ভিতৰতহে নিজৰ কথা ব্যক্ত কৰিব পাৰি। তাতকৈ বেছি লিখিব লাগিলে আপুনি এটা পৰৱৰ্তী টুইট কৰিব লাগিব। বৰ্তমান টুইটাৰ ব্যৱহাৰকাৰীৰ প্ৰায় 80%ই মোবাইলত ইয়াক ব্যৱহাৰ কৰে। তেনেহ'লে আহক টুইটাৰত একাউণ্ট কেনেকৈ খোলে আৰু ইয়াৰ মুখ্য ব্যৱহাৰসমূহৰ বিষয়ে অলপ ভালদৰে জানি লওঁ আহক। মোবাইল স্ক্ৰীনলৈ যাওক। প্ৰথম, যদি আপোনাৰ টুইটাৰ এপছটো নাই, প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি লওক। মনত ৰাখিব, আপোনাৰ মোবাইলত ইণ্টাৰনেট চালু হৈ থাকিব লাগিব। টুইটাৰ এপছটোত ক্লিক কৰাৰ লগে লগে এইদৰে আহিব। ইয়াত আপুনি লগ ইনত গৈ তলত লগ ইন হ'ব পাৰে যদি অলৰেডি আপোনাৰ একাউণ্ট আছে। নাথাকিলে, যিহেতু আমি নতুনকৈ ইয়াত একাউণ্ট বনোৱা শিকিম, গতিকে গেট ষ্টাৰ্টত ক্লিক কৰক। ইয়াত আপোনাৰ একাউণ্টটো যি নামেৰে খুলিব বিচাৰে সেই নামটো দিয়ক। ইয়াত মই এটা এক্সাম্পল হিচাপে আমাৰ চেনেলটোৰ নাম দিছোঁ। ইয়াত ফোন নম্বৰ বা ইমেইলৰ সহায়ত আপুনি একাউণ্ট খুলিব পাৰে। আমি ইয়াত ফোন নম্বৰৰ সলনি ইমেইলেৰে কেনেকৈ একাউণ্ট খোলে শিকিম, গতিকে ইয়াত ইমেইল নম্বৰ এটা দিছোঁ। আপুনিও আপোনাৰ ইমেইল নম্বৰ ইয়াত দিব পাৰে। এতিয়া ডানত ক্লিক কৰক। তাৰপিছত পুনৰ চাইন আপত ক্লিক কৰক। এতিয়া আপোনাৰ 6টা কেৰেক্টাৰৰ যিকোনো এটা পাছৱৰ্ড দিয়ক কৰক। এইদৰে আপোনাৰ একাউণ্টটো অ'পেন হ'ব। ইয়াত চাইনক্ৰনাইজ কণ্টেক্টছত গৈ আপোনালোকে আপোনাৰ আগৰ একাউণ্টবোৰ চাব পাৰে। এতিয়া আমি নট নাওত ক্লিক কৰিছোঁ। আপোনাৰ যি বিষয়ত ইণ্টাৰেষ্ট আছে সেই বিষয়সমূহ তলত দেখাব। আপুনি ইয়াত ক্লিকছ বা লাইক কৰিব পাৰে। এইবোৰ লাইক কৰিলে সেই বিষয়বস্তুসমূহৰ আপোনালোকে নিউজ, বাতৰি বা টুইটবোৰ আপোনালোকৰ একাউণ্টছৰ হোম প্ৰফাইলত পাব। এইদৰে চিলেক্ট কৰক। চিলেক্ট কৰক, নেক্সটত ক্লিক কৰক। বিভিন্ন প্ৰসিদ্ধ ব্যক্তি বা চেলিব্ৰিটিসকলৰ এইদৰে একাউণ্টছবোৰ ওলাই আহিব। ব্লু হৈ যিকেইটাত ৰাইট চাইন দিয়া আছে সেইকেইটা ইতিমধ্যে আপোনাক
ফ'ল' কৰি দিয়া আছে, ইয়াত আপুনি ক্লিক কৰি আনফ'ল' বা ফ'ল' কৰিব পাৰে। তাৰপিছত টুইটাৰ উইথ ইউ লাইক ইউৰ কণ্টেক্ট লোকেশ্যন টু কাষ্টমাইজ ইউৰ এক্সপিৰিয়েঞ্চ। আপোনাৰ কাৰেণ্ট লোকেশ্যনটো ইয়াত কৰিলে আহি যাব, গতিকে আমি কেনচেল মাৰোঁ। কাৰেণ্ট লোকেশ্যন নাচাওঁ। এইদৰে আপোনাৰ হোম পেজটোত আপুনি যিবোৰ বিষয়বস্তু চাই সেইবোৰ ওলাই আহিব। ওপৰত আপুনি এইদৰে চাৰ্চ কৰি যিকোনো ব্যক্তি বা বিষয় চাব পাৰে বা তেওঁলোকক ফ'ল' কৰিব পাৰে। ইয়াত চাৰ্চ কৰি আপোনালোকে ফ'ল' কৰিব পাৰে। চাৰ্চ কৰিলে এইদৰে লিষ্ট, সম্পূৰ্ণ লিষ্ট সেই বিষয়বস্তুৰ ওলাই আহিব। এইদৰে আপোনালোকে নিউজবোৰ তললৈ চাব পাৰে। আমি ক্ৰিকেটৰ নিউজ এটা চাইছোঁ। ইয়াত ক্লিক কৰিলে আপোনালোকে হাৰ্টটোত লাইক কৰিব পাৰে। হাৰ্টটোত ক্লিক কৰিলে যদি ৰেড হৈ যায় তেতিয়া আপোনাৰ লাইক কৰা হ'ব। আনলাইক কৰিব লাগিলে তাত পুনৰ ক্লিক কৰিলে পুনৰ আনলাইক হৈ যাব। এইদৰে আপুনি ইণ্টাৰফেচ কৰি বস্তুখিনি চাব পাৰে। তাৰপিছত আপোনালোকে ৰিটুইট কেনেকৈ কৰিব। ইয়াত আপোনালোকে ৰিটুইট কৰিবলৈ হ'লে ক'ত গৈ ৰিটুইট কৰিব পাৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ৰিটুইট বুলি আহিব। তাত ক্লিক কৰিলে গ্ৰীণ হৈ গ'ল, মানে আপুনি ৰিটুইট কৰিব পাৰিব। তাৰপিছত আপোনালোকে কমেণ্টো কৰিব পাৰিব বা টুইট কৰিব পাৰিব। সেইদৰে যিকোনো লিখি ওপৰত ৰিপ্লাইত ক্লিক কৰিলে টুইট হৈ যায়। সেইদৰে আপুনি যিকোনো বিষয় বা কমেণ্ট লিখিব পাৰে। ইয়াত প্ৰফাইলত গৈ আপুনি প্ৰফাইলটো আপোনাৰ চাব পাৰে বা এডিট কৰিব পাৰে। আপোনাৰ প্ৰফাইল পিক লগাব পাৰে। ইয়াৰ বিষয়ে আমি পিছৰ ভিডিঅ'ত ভালদৰে জানিম আহক। এতিয়া আপোনাৰ একাউণ্টছটো আপোনাৰ ইমেইলত যাওক। ইমেইলত গৈ আপুনি আপোনাৰ টুইটাৰৰ যোনটো লিংক দিছে সেই লিংকটো ভেৰিফাই কৰিব লাগিব। গতিকে আপোনাৰ ইমেইলত আহক। আপুনি ইনবক্সত চাব পাৰে, নহ'লে স্পামতো চাব পাৰে। মেছেজ এটা থাকিব, এয়া টুইটাৰ বুলি মেছেজ এটা আছে। ইয়াত ক্লিক কৰাৰ লগে লগে মোৰ ভেৰিফিকেশ্যন মেছেজটো আহিছে। ইয়াত কনফাৰ্ম কৰাৰ লগে লগে তলৰ ব্লু বটনটোত ক্লিক কৰাৰ লগে লগে ইতিমধ্যে আমি খোলা একাউণ্টটোৰ দৰে আপুনিও আপোনাৰ টুইটাৰ একাউণ্টটো ভেৰিফাই কৰি ল'ব পাৰিব। আশা কৰোঁ আপোনালোকে একাউণ্টটো কিদৰে খোলে টুইটাৰত বুজি পালে। গতিকে আমাৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।